বন্ধুসকল, এয়া আছিল আমাৰ অসমৰ গৃহিণীৰ ঢোল বাদন। আপোনালোকে দেখা পালে ঢোল বাদন আপোনালোকৰ আগত পৰিৱেশন কৰিলে। আমি এতিয়া তেওঁৰ লগত চিনাকি হ'ম। বন্ধুসকলক চিনাকি কৰি দিম। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জনাব নেকি? হয়, মোৰ নাম চুমি গগৈ চুতীয়া। মই শিৱসাগৰ মথাদাং গাঁৱৰ জীয়াৰী আৰু গোলাঘাটৰ বোৱাৰী। বৰ্তমান মই শিৱসাগৰতে আছোঁ। হয়। কেতিয়াৰ পৰা এনেকুৱা ধৰণৰ ঢোল বাদনে হওক বা অন্যান্য যিবিলাক আপুনি জানে সেইবিলাকৰ লগত জড়িত হৈছিল? মই জড়িত মানে সৰুৰে পৰাই বিহু নাচ নাচিছিলোঁ। আৰু তাৰপিছৰ পৰাই মানে ধৰক মই জীয়ৰী হোৱাৰ পিছৰ পৰা মানে ঢোল বজাবলৈ আৰম্ভ কৰিছোঁ। ঢোল বজাইছোঁ মানে বিশেষভাৱে নহয়, প্ৰশিক্ষণ কোনো লোৱা নাই। যিখিনি মই মানে নিজে ধৰক চাপৰখিনি জানিছোঁ সেইখিনিৰ ওপৰতে মানে নিজে মানে বজাবলৈ চেষ্টা কৰিছোঁ, চৰ্চা কৰিছিলোঁ। আৰু মোৰ দেউতাই ঢোল বজায়, পেঁপা বজায়। বৰ্তমান তেওঁ নাই। তেওঁ মোক মানে উৎসাহ দিছিলে, শিকাইছিলে। আৰু বৰ্তমান
মোৰ এটাই মানে আশা আছে আৰু মই যাতে ওজা শিকিব পাৰোঁ কিন্তু এতিয়ালৈকে মানে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই আৰু মই ভাবিছোঁ আগন্তুক বিহুত দেখিবলৈ পাবও পাৰে। যিহেতু আপুনি এগৰাকী বিবাহিত মহিলা, আপোনাৰ পৰিয়ালে এই ক্ষেত্ৰত কেনেধৰণে সহযোগিতা আগবঢ়ায়? নাই, কোনো মানে ধৰক বাধা নিদিয়ে। যাৰ যোনটো ইচ্ছা আৰু যোনটো হেঁপাহ সেইটোক লৈ কোনো মানে প্ৰশ্ন নকৰে আৰু আগবাঢ়ি যাবলৈ উৎসাহ দিয়ে। চৰ্চাটো এতিয়া আপুনি কেনেধৰণে কৰিছে? আমি যেতিয়া আমি আহি পাইছোঁহি, আপোনালোকক জনাব বিচাৰিছোঁ, যেতিয়া আমি আহি পাইছোঁহি বাইদেউ মানে যিটো ঢোল আছিলে ধৰক বহুত দিন চৰ্চা কৰা নাছিলে, ঢোলটো ফাটি গৈছিল বুলি কৈছে। ওচৰৰ এঘৰৰ পৰা ঢোল আনি তেওঁ চৰ্চা অব্যাহত ৰাখিছে। দেখা পাইছে আপোনালোকে ঢোল কান্ধত লৈ এতিয়া তেওঁ ৰৈ আছে। কি হয় বিশেষকৈ মানে ঘৰুৱা কামত ব্যস্ত হৈ থকা হয় আৰু মোৰ কণমানি এজনী আছে 2 বছৰীয়া আৰু তাইৰ লগত লাগি থাকোঁতে মোৰ এইখিনি মানে থাকি যোৱাৰ নিচিনা হৈছে আৰু সেইকাৰণে হয়তো মই মানে নিজৰ ঢোলটো ঠিক কৰাৰ প্ৰয়োজনীয়তা মানে অনুভৱ কৰা নাই হয় আৰু কিন্তু বিহুটো আহিলে মনত পৰে। মই মানে কি এনেই ক'ৰবাত যদি গৈছোঁ ঢোলটো দেখিছোঁ 2-4মান বজাইছোঁ সেনেকৈ মানে ঢোলটোৰ প্ৰতি যিহেতু আপোনাৰ টান আছে, আপুনি জানে ঢোলটো বজাব, গতিকেলৈ সেইহেতু আপুনি য'তে পাইছে ত'তে মানে আপুনি চৰ্চা অব্যাহত ৰাখিছে। এইগৰাকী হৈছে আমাৰ অসমৰ বোৱাৰী, য'ত আমাৰ কৃষ্টি সংস্কৃতি ধৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আছে। এয়া গুৰুঘাট।